guys, welcome back to my channel. আজি ওলাইছো আমি মিস্কা হতৰ ঘৰলৈ। মিস্কা হৈছে বেটিৰ ফ্ৰেণ্ড। বেটিৰ ফ্ৰেণ্ডৰ ঘৰলৈ আজি যাব ওলাইছো। কিয় যাম আপোনালোকে চাই থাকক আগলৈ কি হয়। এয়া আমি মিস্কা হতৰ ঘৰ পালোহি। মিস্কা হতৰ আজি মিস্কাৰ বাৰ্থডে, সেয়ে আমি মিস্কা বাৰ্থডে খাবলৈ আহিলোঁ। বলকচোন ভিতৰৰ ফালে কি হৈছে চাওঁ। এয়া এইফালে আলহী বহি আছে আৰু এইফালে ডেকৰেশ্যনৰ কাম চলি আছে। এয়া ব্লেক এণ্ড ৰেড বেলুনছ, এইফালে হৈছে মিস্কাৰ ফটো আৰু আহিয়ে আমাৰ বেটি ষ্টাৰ্ট হৈ গ'ল খেলিবৰ কাৰণে। এয়া তাই বেলুনছ লৈছে। যিহেতু 1 year হৈছেহে, সেইকাৰণে তলতে কেক কাটিবৰ কাৰণে সজাই আছে। এইফালে আমি খাবলৈ বহিছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ যাওঁৱেই আৰু ঘৰলৈ। এইফালে ঋষিকা আৰু আমাৰ বেটি ইমান উৎপাত কৰি আছে।